গোলাপডাল দেখিছেনে মোৰ পিছপিনে ইমান ধুনীয়াকৈ ফুলিছে ইমান মই ঘৰৰ ভিতৰতো আনি থৈছোঁ এনেকৈ থ'ব জাগা নাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই পম্পী আপোনালোকক অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু সম্পূৰ্ণ শেষলৈকে চাব শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে বলক তেন্তে মই কি কৰোঁ আপোনালোকক দেখাই যাম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো বাহিৰত যে ঘৰৰ কাম চলি আছে সেইকাৰণে প্লাণ্টবিলাক থ'বই জাগা নাই মানে বাৰাণ্ডাত টাববিলাক থৈছিলোঁ কিন্তু কাম চলি থকাৰ কাৰণে গোটেইবিলাক নষ্ট হৈ গ'ল সেইকাৰণে কেইটামান এনেকৈ ঘৰৰ ভিতৰত থৈছোঁ আৰু পিছপিনে থৈছোঁ বহুত টাব আনি যেতিয়া গোটেই কাম সম্পূৰ্ণ হয় তেতিয়া আৰু ধুনীয়াকৈ আগফালে নি থ'ম এয়া এনেকৈ থৈ দিছোঁ আৰু য'তে পাই ত'তে থৈছোঁ পিছত ঠিক হ'লে দেখুৱাম আপোনালোকক কাপোৰ অলপ মেলিব আছিলে মেলি দিলোঁ লাহিক চাওক খেলি আছে কি খেলিছা অনলাইন ক্লাছ কৰিলে আৰু এতিয়া এইখিনি টাইম মানে খেলিব দিছোঁ খেলি আছে অকলে এনেকৈ খেলি থাকে কি খেলিছা দেখাই দিয়াচোন ভাই স্কুলত গৈছে তাই স্কুল খুলিছে আৰু দুয়োটা একেলগে থাকিলে খেলি থাকে আজি যিহেতু অকলে আছে মই সেইকাৰণে তাইৰ ওচৰত ৰখি থাকিব লগা হৈছে এইটো কি লাহি কোনে আনি দিছে এইটো বাই দিছে মই কালি বজাৰৰ পৰা এই দুখন বুক আনি দিছিলোঁ তাইক আৰু এতিয়া সেইকাৰণে অলপ পঢ়ি শুনাব আপোনালোকক আছে A for apple, B for ball, C for cat, D for dog, E for elephant, F for ball. কি বল ফুটবল গুড G for grapes, H for lemon, I for ice cream, J for juice, K for kite, L for lemon. হ'ব দিয়া Itu M for am. আম নকয় মেংগ Mango. অসমীয়াতে আম কয় M হ'ব দিয়া আৰু এতিয়া বোলে অলপ লেখিও দেখাব আপোনালোকক ডাঙৰ ব্লেকবোৰ্ডখনে উলিয়াই দিছোঁ তাইক লিখিবৰ কাৰণে 12টা বাজিলে আৰু এতিয়া মই ভাত বনাব যাম আজি মাছ আনিছে আৰু মই মাছেৰে কি বনাওঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব মাছখিনি আগতে মই অলপ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া অমিতা এটা কাটি লৈছোঁ আৰু এটা বেঙেনা লৈছোঁ অমিতা আৰু বেঙেনাৰে বনাম আজি কেৰাহীখনত তেল দিছোঁ আৰু তেলটো গৰম হোৱাত পিঁয়াজ এটা কেঁচা জলকীয়া দুটা শুকান জলকীয়া দুটা দি এইখিনি অলপ মই ৰঙচুৱাকৈ ভাজি লৈছোঁ এতিয়া ইয়াতে বেঙেনা আৰু অমিতাখিনিও দি দিছোঁ এতিয়া নিমখ আৰু হালধি জোখমতে দি দিম আদা নহৰু অলপ মই থেতেলি দিছোঁ ইয়াতে বেছি মিহিকৈ পেষ্ট বনোৱা নাই এনেই থেতেলি দি দিছোঁ আৰু জিৰাৰ গুড়ি দিছোঁ এচামুচ বেলেগ মছলা নালাগে আৰু এয়া হ'ব এইখিনি মই অলপ ভাজি লৈছিলোঁ আৰু তাৰ পাছতে পানী দি এতিয়া সিজিব দিম এইখিনিয়ে পানী দিছোঁ মই বেছিকৈ দিয়া নাই আৰু এইপিনে মই মাছ ভজা কেৰাহীখনত তেল আছিলে তাত মই শুকান জলকীয়া 3টা আৰু সৰিয়হ দিছোঁ সৰিয়হখিনি ফুটি নাকে মুখে পৰে যে এইকাৰণে মই ঢাকনিখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে এয়া চাওক সৰিয়হটো ফুটিছে ধুনীয়াকৈ এতিয়া মাছৰ মূৰটো দিছোঁ ইয়াতে আৰু হালধি আৰু নিমখ সোৱাদ অনুযায়ী দি ইয়াতে মই এতিয়া মানে টেঙা বনাম মাছৰ মূৰেৰে বহুত গৰম পৰিছে যে টেঙা খাই ভাল লাগে সেইকাৰণে ইয়াত থেকেৰা টেঙা পানীত ভিজাই ৰাখিছিলোঁ এইখিনি দি দিলোঁ ইয়াতে
এতিয়া ইচ্ছা কৰিলে ইয়াতে চাউলৰ গুড়ি বা কিবা দিব পাৰে আৰু ডাঠ হ'বৰ কাৰণে, কিন্তু মই নিদিওঁ একো। এয়া মোৰ টেঙা আঞ্জাখন হৈ গ'ল। এনেই অলপমানে বনাইছোঁ মই মাছৰ মূৰেৰে। আৰু এইপিনে অমিতা আৰু বেঙেনাখিনিও ধুনীয়াকৈ সিজিছে, তাত মই মাছখিনি দি দিছোঁ। এতিয়া ধনিয়াৰ পাত অলপমান দিলোঁ আৰু এইখিনি হ'বই মোৰ অমিতা আৰু বেঙেনাৰে মাছৰ তৰকাৰী। খাই চাবচোন যদি খাই পোৱা নাই, বহুত টেষ্টি লাগে। এতিয়া মোৰ হৈ গ'ল ভাত খাবৰ কাৰণে ৰেডি। আৰু মই দালিয়ে বনাইছিলোঁ আৰু মুগৰ দালিয়ে বনাইছোঁ। আমি বেছিকৈ মুগৰ দালিয়ে খাওঁ, সেইকাৰণে মুগৰ দালিয়ে বনাইছোঁ। আৰু এয়া মাছৰ তৰকাৰী অমিতা আৰু বেঙেনাৰে। যদি আপোনালোকে মানে কোনোবাই অমিতা খাব বেয়া পায় বহুতে, সেইকাৰণে এনেকৈ বনাই খালে অমিতা এনেকৈয়ে ধৰিবই নোৱাৰিব, বহুত টেষ্টি হয়। আৰু এয়া টেঙা মাছৰ মূৰেৰে। জলকীয়া দিছোঁ কাষত, তিয়ঁহ চালাড বনাইছিলোঁ সেই দিছোঁ। আৰু এয়া লাহি পাহিৰ কাৰণে দিছোঁ, লাহি পাহি বেলেগ একো নাখায়, সেইকাৰণে মাছে দিছোঁ অলপ দুয়োটাকে এনেকৈ সাজি দিছোঁ তিনিওটাক। ভাত পানী খাই উঠি অলপ আগপিনে ওলাই আহিছোঁ, মানে চাব আহিছোঁ কাম চলি আছে কিমানখিনি হ'ল। আৰু 4টা পোষ্ট হ'ল আমাৰ, আৰু আজি এটা নতুনকৈ গাঁত খান্দি আছে, তাত আৰু আজি এটা পোষ্ট লগাব। আৰু কেনেকৈ কি কৰে আপোনালোককতো দেখাই থাকিম, চাই থাকিব। বহুত ৰ'দ দিছে, চকু মেলি থাকিব নোৱাৰা ৰ'দত। এতিয়া গধূলিৰ 5টা বাজিছে আৰু মই চাহ বনাই আছোঁ। এয়া হাজবেণ্ড আৰু মোৰ কাৰণে চাহ বনাইছোঁ। আৰু লাহি পাহিয়ে আজি অ'টছ খাম বুলি কৈছিলে, সেইকাৰণে অ'টছ বনালোঁ লাহি পাহিৰ কাৰণে। এয়া অ'টছ বনোৱা হৈ গ'ল মোৰ। আৰু এতিয়া লাহি পাহিক অ'টছ খাব দিম, দি দিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।